ক'ব দুখৰ কথা। সৰুৰ পৰাই মই সকলোকে হেৰুৱাই আহিছোঁ। প্ৰথমতে দেউতাক হেৰুৱালোঁ, তাৰপিছত দাদাক, আৰু এতিয়া মা আৰু মই আছোঁ। মাৰ নামটো কওকচোন। মাৰ নামটো মালতী বৰুৱা। দেউতাৰ নামটো কওকচোন। দেউতাৰ নামটো বিকাশ বৰুৱা। আৰু দাদাৰ নামটো কওকচোন। দাদাৰ নামটো অভিজিত বৰুৱা। ৰ'বচোন, এক মিনিট। আপোনালোকৰ এই দাদাৰ হত্যাকাৰী কেছটো আমাৰ থানাত আছে। কি আছে? হয় ছাৰ, আছে। তেতিয়াহ'লে কাইলৈৰ পৰা মোৰ দাদাৰ হত্যাকাৰী আমাৰ থানাতে আইচি এটা সোমাইছে, নামটো কি হয়? মনজিত বৰুৱা। কি হ'ল? মোৰ এনেকুৱা এটা ভাৱ হৈছে এহেঁতি ইয়াতে থাকিব পাৰে। হ'বও পাৰে। মোৰ দাদা ইয়াতে মাৰিছিলি নহয়, আজি তোকো মই ইয়াতে মাৰিম। এয়াই মোৰ জীৱনৰ প্ৰথম প্ৰতিশোধ। আমাৰ দেউতা আৰু দাদাৰ আত্মা तुझ में खोया रहूं मैं, मुझ में खोई रहे तू, खुद को ढूंढ लेंगे फिर कभी। तुझसे मिलता रहूं मैं, मुझसे मिलती रहे तू, खुद से हम मिलेंगे।